গুড আফটাৰনুন বন্ধুসকল মই মোৰ যি ইউটিউবৰ ভিডিঅ' যোগে আপোনালোকক এটা কথা ক'ব বিচাৰোঁ যে অসমীয়া মানুহখিনি এটা শক্তিশালী জাতি হিচাপে জীয়াই থাকিবলৈ হ'লে আমি বিভিন্ন অৰ্থনৈতিক ক্ষেত্ৰখনৰ আমাৰ নিজৰ হাতলৈ আনিব লাগিব। সেয়া লাগিলে মাছ মাংসৰ বেপাৰ হওক, সেয়া লাগিলে শাক পাচলিৰ বেপাৰ হওক, সেয়া লাগিলে হোলচেলৰ বেপাৰেই হওক, আৰু বিশেষতে মই আৰু এটা কথা কৈ আছোঁ যে কনষ্ট্ৰাকশ্যনৰ ছেক্টৰখন কিন্তু আমি এৰি দিছোঁ। আগতে বহুখিনি আমাৰ খিলঞ্জীয়া গাঁৱত আমাৰ অসমীয়া মিস্ত্ৰী পোৱা গৈছিলে। এতিয়া সেই ঠাইখিনি কি লৈছে যে পূববংগৰ পৰা অহা মিয়া সম্প্ৰদায়ৰ মিস্ত্ৰীৰ লগতে বিহাৰী সম্প্ৰদায়ৰ মিস্ত্ৰীয়ে আপোনাৰ এই কামখিনি কৰিছে। মই নিজেও এতিয়া কনষ্ট্ৰাকশ্যনৰ লগত জড়িত, সেইবাবে আপোনালোকক কৈছোঁ যে যেতিয়ালৈকে আমি অৰ্থনৈতিকভাৱে অসমীয়া জাতিটো টনকিয়াল কৰিব নোৱাৰিম, তেতিয়ালৈকে আমি যিখিনি সপোন দেখি আহিছোঁ, আমি অসমৰ পৰা বিদেশী খেদোৱা, অসমৰ যিখিনি হিন্দী ভাষিক লোকে অসমৰ ব্যৱসায় অধিকাৰ হৈছে সেইখিনি আমাৰ হাতত লোৱা, বা মিয়া সম্প্ৰদায়খনৰ অবৈধ বাংলাদেশী মানুহখিনি অসমৰ পৰা সেইখিনি কেতিয়াও সম্ভৱ হৈ নুঠিব। সেইবাবে মই কওঁ, আহক আমি সকলোৱে মিলি প্ৰথমতে অৰ্থনৈতিক বাকজৰীটো নিজৰ হাতত লৈ লওঁ, নহ'লে আমাৰ অৱস্থা সেই গাঁৱৰ দুখীয়া মানুহজনৰ দৰে হ'ব, য'ত ধনী মানুহজনে তেওঁ নিজৰ ঘৰত হাজিৰা কৰে, দুটা টান কথাও কয়, আৰু বাধ্যত পৰি তেওঁ সেই ধনী মানুহজনৰ তলতেই গাঁৱৰ দুখীয়া মানুহজন থাকিবলগীয়া হয় মূৰ তল কৰি। আমাৰো অসমীয়া জাতিটোৰ অৱস্থা তেনেকুৱা হ'বলৈ গৈ আছে, ভাবি চাওক। সেইবাবে আমি আহক অৰ্থনৈতিক অধিকাৰ কাঢ়ি লওঁ, অৰ্থনৈতিক কৰ্মৰ ক্ষেত্ৰত নিজক নিয়োজিত কৰোঁ। ধন্যবাদ।